हेलो फ्रेंड्स वेलकम टू डिजिटल हेल्थ फ्रेंड लकडाउनर कारण इंडियार सकलोबुर ट्रेन कैंसेल हो गल किन्तु जिसकले टिकेट बुक करिसिले हयतो ऑनलाइनत नतुबा अफलाइनत जिसकले ऑनलाइनत टिकेट बुक करिसिले एসকলেও रिफान्ड পোৱা নাই আৰু जिसकले অফলাইনত टिकेट বুক কৰিছিলে সেইসকলেও रिफान्ड পোৱা নাই সো फ्रेंड्स কেনেকৈ আহিব रिफान्ड কেতিয়া আহিব रिफान्ड এই বিষয়ে ক'বলৈ ওলাইছো সো फ्रेंड्स ভিডিওটো সম্পূৰ্ণ চাওক আপোনাৰ বাবে যথেষ্ট হেল্পফুল হ'ব फ्रेंड्स प्रथमते चावा हक अफलाइन टिकेटर विषय अर्थात जिखन रेलवे स्टेशनर पर बुक करा होइसिल यदि आपुनी रेलवे स्टेशनर पर टिकेट बुक करिसिले आरो लकडाउन হৈ গল आरो আপোনাৰ ट्रेन कैंसेल হৈ গল তেন্তে আপোনাৰ ওচৰত সম্পূৰ্ণ 90 দিন আছে আপোনাৰ ৰিফান্ড পাবলৈ 90 দিনৰ ভিতৰত আপুনি আপোনাৰ ওচৰত যিকোনো এখন ৰেলৱে ষ্টেচনত গৈ আপোনাৰ টিকেটখন জমা দি টকাখিনি অতি সহজতে লাভ কৰিব পাৰিব কিন্তু যিসকলে অনলাইনৰ টিকেট বুক কৰিছিলে সেইসকলৰ ৰিফান্ড কেনেকৈ লাভ কৰিব সো फ्रेंड्स যদি আপুনি অনলাইনৰ টিকেট বুক কৰিছিলে তেনেহলে ইয়াত দেখা পাইছে ভেৰি ইম্পৰ্টেন্ট ইনফৰমেশন ফৰ ৰিফান্ড অফ ক্যান্সেল ট্ৰেইনছ এইটো ওপেন কৰাৰ লগে লগে ইয়াত দেখা পাইছে 22 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে সকলোবোৰ ট্ৰেইন ক্যান্সেল কৰি দিয়া হৈছে 100% ট্ৰেইন সম্পূৰ্ণভাৱে বন্ধ হৈ গৈছে গতিকে এইটো প্ৰথমবাৰৰ বাবে হৈছে আইআৰচিটিচিৰ বাবে যে ইমান ডাঙৰ এটা সংখ্যা ট্ৰেইন ক্যান্সেল হৈছে গতিকে ৰিফান্ডবোৰ আহতে অলপ লেট হৈ আছে অৰ্থাৎ 4 পৰা 7 ওয়ার্কিং ডেজ মানুহে ভাবি আছে যে ট্ৰেইন ক্যান্সেল হোৱাৰ 4 পৰা 7 ওয়ার্কিং ডেজৰ ভিতৰত টকা ঘূৰি আহিব লাগে কিন্তু এইটো এনেকা নাহে 4 পৰা 7 ওয়ার্কিং ডেজৰ ভিতৰত যেটো আপোনাৰ যাত্ৰাৰ তাৰিখ আছে সেইটোৰ 4 পৰা 7 দিনৰ ভিতৰত আহিব সো फ्रेंड्स ধৰি ললো মোৰ আজিৰ টিকেট আছিল আৰু আজিৰ তাৰিখটো হৈছে 7 এপ্ৰিল 2020 আৰু আজিৰ সকলোবোৰ ট্ৰেইন ক্যান্সেল হৈ আছে গতিকে फ्रेंड्स আজিৰ পৰা 4 to 7 वर्किंग डेजर ভিতৰত মোৰ ৰিফান্ড আহিব এতিয়া প্ৰশ্ন হল টকা কত ঘূৰি আহিব যেটোৰ মাধ্যমেৰে আপুনি পেমেন্ট কৰিছিলে সেইটোৰ মাধ্যমেৰে আপোনাৰ টকা ক্ৰেডিট কৰি দিয়া হ'ব অৰ্থাৎ ধৰি লোৱা আপুনি এটিএম কাৰ্ডৰ জৰিয়তে পেমেন্ট কৰিছিলে অথবা নেট বেংকিংৰ জৰিয়তে অথবা ওয়ালেটৰ জৰিয়তে পেমেন্ট কৰিছিলে গতিকে আপুনি কতো একাউণ্ট নম্বৰ দিয়াৰ প্ৰয়োজন নাই আপোনাৰ একাউণ্টত ডাইৰেক্ট টকা ক্ৰেডিট কৰি দিয়া হ'ব এই ইনফৰমেশনটো আপোনাৰ কেনে লাগিল তলত কমেন্ট কৰিবলৈ নাপাহৰিব ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব